আমাৰ মামী পিঠা বনাই আছে। আমাৰ ইয়াৰ ল'ৰাবোৰ মেজিঘৰ ভেলাঘৰ মাথা গৰম বেলিঘৰ মাথা গৰম মাজত টেপকে টপৰাই মানে উত্তৰ এটা কিবা এটা দিয়ে। এইটো আমাৰ বেলাঘৰ। আজি আমি ইয়াত সোমাম। চ' এক্সাইটিং মাই গড। ইণ্টেৰিয়ৰটো চাওক আপোনালোকে, এইবিলাক চাওক। মই ফ্লাছ মাৰি দিম এতিয়া। এইটো চাওক, বৰ খাতৰা ডিজাইনত বনাইছে তাৰমানে। এবাৰ এইফালে হৈছে আমাৰ এইটো এই বিহু। এইফালে আমাৰ ডেক'ৰেশ্যন মানে ইণ্টেৰিয়ৰ একদম পূৰা ছানলাইট। এইটো মানে হেৰি পেনেৰমিক ছানৰুফ থাকিব। এখন লাহেকৈ চাইটকৈ খোল খাই যাব পেনেৰমিক ছানৰুফ। মাই গড, আজি শুবা আৰু আজি শুবা। পেনেৰমিক ছানৰুফ ওপৰত ছানৰুফ একদম পূৰা থাকিব। দেখিছে না, একদম পূৰা ভালকৈ 360 ভিউ এটা দি দিম আপোনালোকক। এইফালে চাওক, এইটো আমাৰ কোন হয় নামটো কৈ দে ক। নমস্কাৰ কৈ দে, নামটো কৈ দে ক। সেইটো অকৰা লাগিলে। অঁ ক। আশিষ তাছা। গাইছ আমি আশিষক লগ পালোঁ। আশিষ চাঞ্চলানি, আশিষ তাছা। অ' মাই গড, চলো আগে बढ़ते। रुको। ইয়াৰ চেণ্ডেলটো গিৰি গৈছে। চেণ্ডেলটো বহুত ধুনীয়া লাগিছে দেই, পকেমন বঢ়িয়া। এয়া আমাৰ বাৰ্বিকিউ বন ফায়াৰ। এয়া আমাৰ মামী পিঠা বনাই আছে। এয়া পিঠা খাব দিছে মোক চব। পিঠা নিমকি দেই বিভিন্ন ধৰণৰ বনাই আছে চব। এয়া তিলপিঠা কেনেকৈ হয় তৈয়াৰ হয় আপোনালোকে চাব পাৰে। এয়া চব। এয়া হেৰিটো কি বুলি কয়, নাৰিকলৰ হেৰিখিনি পুৰ ইয়াত এনেকৈ দিছে। তাৰপিছত চামুচ এখন লৈ ল'ব মামীয়ে। মামী কিবা বিহু এটা লাগে মানে। অঁ বিহু বুলি, এইটোতো বিহু বুলি কিবা এটা হে চাওঁ বাৰু এইফালে মামী ভালকৈ দেখা নাই নহয়। অঁ এই আৰু এটা তিলপিঠা চাই দিম কেনেকৈ বনাই। নজনাখিনি শিকি ল'ব পাৰিব নতুন ছোৱালীবোৰ। অঁ মানে ছোৱালী জানানো, খালি মানে নবনাই মানে কি হয় মানে হেৰি হয় মানে লাগি ধৰে বা ক'ৰবাত জ্বলি যায় এখন দুখন এনেকুৱা। অঁ নবনাই মানে ট্ৰাই কৰে ছোৱালীবোৰ, নকৰা নহয়, বহুতখিনি কৰে না নে পৰি খাই পিনে খাওঁ। এইটো মামী পিঠা আদি খাম এতিয়া। প্ৰথম ময়ে পাইছোঁ পিছে বহুত ধন্যবাদ। বঢ়িয়া বঢ়িয়া। মই কৈছোঁ আপোনালোকে আহিব পাৰে, বঢ়িয়া খাব পাৰে, বঢ়িয়া। বিহু বুলি হেপী মাঘ বিহু। বঢ়িয়া হৈছে। ডিউটি তেনেকৈ ছুটি নহয়, অলপ মিলাই মিলি টাইমটো চাই বিহু বুলি আৰু। ঠিক আছে, চাই থাকিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, বাই বাই, হেপী মাঘ। ये दोस्ती हम नहीं छोड़ेंगे গানটো এতিয়া গাব। হৈ গ'ল। ये दोस्ती हम नहीं तोड़ेंगे तेरा साथ ना छोड़ेंगे। গানটো বিশেষকৈ মনত নাই। बढ़िया।
বঢ়িয়া মাইনা দা বঢ়িয়া একদম হাত তালি হ'ব লাগিছিলে মই মোবাইলটো টিপি আছোঁ মোবাইলটো মানে আপোনাৰ ৰেকৰ্ড অঁ